কাইলৈ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব নহয়। শইকীয়ানীকে ফোন এটা কৰোঁ, পিতেকে এইবাৰ ফাইনেল দিছে নহয়। হেল্ল' শইকীয়ানী। বোলো কি কৰিছে? ময়ো এনেই টিভিকে চাই আছিলোঁ। মই মানে টিভিয়ে চাই আছিলোঁ, তাৰপৰা নিউজ চাই আছিলোঁ। তাৰপৰা নিউজত বোলো এই কাইলৈ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া কথাটো দেখিবলৈ পালোঁ। বোলো আপোনালোকে ফোন এটা কৰোঁ, কিনো বা কৰিছে আপুনি। কাইলৈ পাৰ্টিটো খাবলৈ যাম আকৌ দেই। কেলৈ বেয়া হ'ব ৰিজাল্ট? সি ল'ৰাটো দেখোন ভালেই পঢ়াত। বেয়া নহয়, আপুনি এনেই চিন্তা নকৰিব। আপুনি কাইলৈ পাৰ্টিটো ৰেডি কৰক। পাৰ্টি কিন্তু হেভি হ'ব লাগিব আকৌ দেই। ঠিক আছে বাৰু দিয়ক, এতিয়া ৰাখোঁ। আপুনি বেছিকৈ চিন্তা কৰি নাথাকিব। ভাল বাৰু দিয়ক, হ'ব। ৰিজাল্ট দিলে নহয়, শইকীয়ানীলৈ ফোন এটা কৰি খবৰ এটা লৈ লওঁ। হেল্ল' শইকীয়ানী। ৰিজাল্ট কওকচোন। অকল ফাৰ্ষ্ট ডিভিজনহে পালে নেকি? লেটাৰ চেটাৰ এটাও নাপালে নেকি? একো নাই দিয়ক, আপুনি ইমান চিন্তা নকৰিব। পিছে লেটাৰ চেটাৰ এটাত এটাত উৰা হ'লেও ভাল লাগিলে হয় শুনিবলৈকে। হ'লেও যে ফাৰ্ষ্ট ডিভিজনটোকে আকৌ পালে, সেইটোৱে বহুত দিয়কচোন। আপুনি আকৌ তাক গালি চালি পাৰি নাথাকিব দেই। আমাৰ আকৌ এখেতৰ লগৰ এজনৰ পিতেকে ষ্টাৰ পালে বুজিছেনে। এতিয়া পাৰ্টি খাবলৈ মাতিয়ে আছে। নগ'লেও নহয় সিহঁতৰ ঘৰলৈ। এতিয়া আপোনালোকৰ ঘৰলৈও যাম বাৰু গধূলিকৈ এপাক। আপুনি তাক গালি চালি পাৰি নাথাকিব, পিছত ভালকৈ পঢ়িবলৈ ক'ব আৰু। তাৰ দেখোন পৰীক্ষা ভাল হৈছে বুলি কৈছিলে, অকল ফাৰ্ষ্ট ডিভিজনটোকে পালে যে। আৰু অলপ ৰিজাল্ট ভাল হোৱা হ'লে আমিও শুনি ভাল পালোঁহেঁতেন আৰু। হ'ব বাৰু দিয়ক, একো নাই, পিছত ভালকৈ দিব আৰু পৰীক্ষাবিলাক। এইটো পৰীক্ষাইটো শেষ নহয় আৰু ন। এতিয়া ৰাখোঁ বাৰু দেই, পাৰ্টি খাবলৈ যাম কিন্তু। হ'ব দিয়ক। বৰ ভাল পাইছোঁ, পিতেকক লৈ খুব জমাই না। ভাল পালোঁ এতিয়া ৰিজাল্টটো বেয়া হ'ল, অকল ফাৰ্ষ্ট ডিভিজনহে পালে। তাকো লেটাৰ এটাতো নাপালে। বা শইকীয়ানী আকৌ কি লেভেল চাবা পিতেকক লৈ। পিতেকটো ইমান চোকা সিমান চোকা, আমুক নম্বৰ পায় তামুক নম্বৰ পায়। সেয়াহে এতিয়া ৰিজাল্ট অকল ফাৰ্ষ্ট ডিভিজনটোকে পাইছে। হ'লেও পাৰ্টিটোকে ৰাতিকৈ খাই আহিমগৈ আৰু।